আপোনালোকক কৈছিলোঁ নহয় এটা বশিষ্ঠ মন্দিৰ ভ্লগ এটা বনাম বুলি। এতিয়া যাব ওলাইছোঁ, এতিয়া যাম বঢ়িয়াকৈ। বেছি দূৰ নহয়, আমি ইয়াতে থাকোঁ, গুৱাহাটীতে থাকোঁ, চব বেছি দূৰ নহয়, অলপ ওচৰতে আমাৰ। এতিয়া আমি যাম, মই আৰু মোৰ লগতো যাম। আমি ৰুমত এইটো ৰুমত থাকোঁ, আমি এইটো ৰুমটোত আমি এতিয়া বঢ়িয়াকৈ যাম। তো ঐ আহ তো এয়া আমি এতিয়া যাম বঢ়িয়াকৈ, যাই আছোঁ। পিন্ধি লওঁ আৰু ব'লক যাই থাকোঁ। বন্ধুসকল, আমি কৈছিলোঁ যে বশিষ্ঠ মন্দিৰ আহিম বুলি কৈছিলোঁ আজি, আৰু আপোনালোকে অহা দেখিলে এতিয়া পাইছোঁহি। আৰু অলপ বেছি নাই, এই গেটখন দেখিছে, এই গেটখন পাইছোঁহে আৰু কিছু দূৰ আছে। বহুত আজি বিশ্বকৰ্মা পূজা, আজি বহুত মানুহজনো আহিছে। চ' ব'লক আহক। আৰু এইখন হৈছে বশিষ্ঠ মন্দিৰত যাওঁতে পোৱা ডাঙৰ পাঁচটা চাই থাকে ডাঙৰ গেটখন এইখন। ব'লক এতিয়া ভিতৰত যাম। তো বন্ধুসকল, এয়া বিশ্বকৰ্মা পূজাৰ দিনাখন আজি বশিষ্ঠ মন্দিৰত এটা ধুনীয়া পিকনিক প্লেচ, লগতে মন্দিৰটো হয় আৰু ধুনীয়া এটা পিকনিক প্লেচ। ইয়াত বহুত মানুহ আহে, প্ৰত্যেক জানুৱাৰী ডিচেম্বৰ ঠাণ্ডা দিনত বহুত মানুহ আহে। গতিকে ইয়াত ধুনীয়া ধুনীয়া দোকান আছে, দেখিছেনে এইবিলাক দোকান আছে, এইবিলাক দোকান এইবিলাক দোকান লাইন দোকান। আৰু আজি গাড়ীবোৰে আহিছে বশিষ্ঠ মন্দিৰৰ। মেইন ইয়াতে গেটত সোমাম, ব'লক ভিতৰত যাওঁ ব'লক। আৰু ভিতৰত সোমোৱাৰ আগতে আপোনালোকক দেখাই লওঁ মন্দিৰৰ প্ৰথম সন্মুখৰ ভাগ। বহুত ধুনীয়া, বহুতেই ধুনীয়া আচলতে। আপোনালোক আহিলে গম পাব। জোতা চেণ্ডেল পিন্ধি খুলিব লাগে, তথাপি পিন্ধিব পাৰি বাৰু ছাইডত। ধুনীয়া একদম, বহুত ধুনীয়া। ব'লক এতিয়া ওপৰত যাওঁ। ওপৰৰ পৰা বঢ়িয়াকৈ দেখোন ধুনীয়া লাগিব একদম। যো কেনেকুৱা, ইমান ধুনীয়া মানে কি ক'ম, বহুত ধুনীয়া। ইমান পাহাৰ পৰ্বত, নেচাৰেল প্লেচ হয়। এইকেইটা যাবগৈ লাগছে, কিমান ধুনীয়াকৈ গাছ গছনি, বহুত ধুনীয়া লাগে। আহক সকলোৱে। এইটো নিজৰা, এইটো ভালকৈ দেখাম পিছত। এতিয়া বশিষ্ঠ বাবাৰ মূৰ্তি দেখাম, আৰু ব'লক কিবা এটা ভাল বস্তু দেখাম ব'লক। চেনিটাইজাৰ সলকে লওঁ, চেনিটাইজাৰ সলকে ল'লোঁ। এতিয়া বঢ়িয়াকৈ যাম ভিতৰত অলপমান। আজি গেটটো বন্ধ কৰি থোৱা আছে, ডাঙৰ গেটটো। মেইন মন্দিৰটো কিবা বন্ধ কৰি থোৱা আছে আজি, বাৰু যিয়ে নহওক। আপোনালোকৰ বশিষ্ঠ মেইন মুনি যিটো হয় বাবা, তেওঁৰ নামতে আশ্ৰমখন, তেখেত বাবা, তেওঁকে পূজা দিয়া হয়, পূজা কৰা হয়। লগতে শিৱৰ মন্দিৰ হয় বাৰু। আৰু এইটো হ'ল এটা ইনডোৰ আৰু পিকনিক প্লেচবিলাক দেখাম ৰ'ব আপোনালোকক। চাই আছোঁ, চাই থাকক বন্ধুসকল। ইয়াতে আজি আহিছোঁ, ইয়াতে ইমান ধুনীয়া আৰু এখন ধুনীয়া এটা দলং এখন আছে, সেইটো দেখুৱাম আপোনালোকক। আৰু নিজৰাটো ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ। বহুত ধুনীয়া পিকনিক প্লেচ, আপোনালোক আহিব পাৰে। আৰু বিশেষকৈ ডিচেম্বৰ জানুৱাৰী মাহত বহুত মানুহ হয়। তাতে গা ধুই আছে, দেখিছেনে? এইবিলাক গা ধুই আছে। ভালকৈ দেখাম আপোনালোকক, বঢ়িয়া ওপৰৰ পৰা দেখাম। নিজৰাটো ধুনীয়া নিজৰা, তাতে বিশ্বাস কৰা হয় সন্ধ্যা ললিতা, কাৰণ তাত তিনিটা বোলে নদী আহি কিবা ভাল পবিত্ৰ স্থান এটা, গংগাৰ পানী হয়, সেইকাৰণে দেখাম, ভালকৈ দেখাম আপোনালোকক। ভিডিঅ'টো চাই যাওক। আৰু এইখন হ'ল এখন দলং, বহুত ধুনীয়া। তাতেই আছে, মন্দিৰৰ কাষতে আছে। বহুত ধুনীয়া দলং, ভাল লাগে দলংখনত। ফটো চটো উঠিলে মানে আহে, ফটো চটো উঠি থাকে, ভাল লাগে দলংখন। আচলতে বহুতেই ধুনীয়া, কিমান ধুনীয়া। এই গছডাল দেখিছেনে? বহুত বছৰ পুৰণি গছ বোলে এডাল। এই খালী জেগাবোৰতে মানুহে খানা পিনা খায়। আৰু ওপৰত নিজৰা দেখাম ৰ'ব আপোনালোকক, নিজৰাটো ধুনীয়াকৈ দেখাম, চাই থাকক। আৰু ইয়াতে আচৰিত নহয় আচলতে, বহুত ধুনীয়া কথা। ইয়াত কমিটিয়ে ধুনীয়াকৈ বনাইছে। আপোনালোক যেতিয়া ইয়াতে পিকনিক খাব আহিব, এটা ধুনীয়া বঢ়িয়া একদম জেগা এটা বনাই থৈছে। আপোনালোকক দেখাম, মানে ইয়াতে বহুত ঘৰ দুৱাৰ আছে। ইয়াতে সেইবিলাকত ধুনীয়াকৈ পিকনিকৰ ভোজ ৰান্ধিব পাৰি। আহক দেখাওঁ। ইয়াতে সেই আৰু মানুহবিলাক আহিলে ভোজ চোজ ৰান্ধে, কিবা কিবি কৰে। আৰু বাহিৰত বঢ়িয়া একদম ফিল্ডৰ নিচিনা আছে, দেখুৱাওঁ ৰ'ব। এই মানে এনেকুৱা ধুনীয়া ফিল্ডৰ নিচিনা, ইয়াতে বহি খাব পাৰি, বহুত ধুনীয়া। পিকনিকৰ সময়ততো বহুত মানুহ থাকে, এনেকৈ ভিডিঅ' তো বন্ধুসকল, এতিয়া আচল বস্তু দেখাম। নিজৰাটো ধুনীয়াকৈ দেখাম, পিকনিকৰ কাৰণে বেষ্ট জেগা নিজৰাটো একদম ধুনীয়াকৈ দেখাম। ই কথা পাতি আছে, হ'ব কথা পাতি দিয়াৰ পিছত দেখাম। এয়া বশিষ্ঠ মন্দিৰৰ ইমান ধুনীয়া লাগে, বহুত ধুনীয়া। মন্দিৰত সেৱা চেৱা কৰিলোঁ, ফুটা এটা দিলা, ফুটাটো ল'লোঁ। তাৰপিছত সেৱাটো কাঢ়িয়ে ভিডিঅ'টো ভালকৈ বনাই আছোঁ আৰু। তাৰপিছত এতিয়া পাৰ হ'ব লাগিব এইটো।
পাৰ হৈ লওঁ এইটো চাপ মাৰিব লাগিব সেইখিনি এই মাৰ চাপ মাৰিব এইখিনি এইটো মস্ত শিলৰ ওপৰত উঠি লৈছোঁ একদম ইয়াৰ পৰা গোটাই নিজৰাটো বহুত এইটো ওপৰত থাকে নিজৰাটো তলত দেখা পায় আৰু এইয়া একদম তলত পূৰা ওপৰত উঠি লৈছোঁ উঠিলে আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছোঁ আৰু এই একদম ইয়াৰ পৰা দেখাইছোঁ চাওকচোন ইমান ধুনীয়া মানুহ বহুত আহিছে আজি বিশ্বকৰ্মা পূজা নাই কাৰণে বহুত আহিছে মানুহ বহুত ধুনীয়া বন্ধু এটা গা ধুই আছে বান্দৰ পুৰা বান্দৰ ইয়াৰে বহুত বান্দৰ দেখ আৰু এয়া ইয়াৰে পৰিৱেশ আৰু ওপৰত যাম ৰ'বা আৰু অলপ ওপৰত ভালকৈ দেখাম ৰ'বা আৰু কিবা কিবি আছে অলপ দেখাব বস্তু ইয়াতে সেই আৰু পাহাৰ পৰ্বত বহুত ধুনীয়া পাহাৰৰ মাজত এইটো মন্দিৰ আৰু পাহাৰ চাৰিওফালে পাহাৰ মাজতে মন্দিৰটো আৰু সেনেকৈ বহুত ধুনীয়া বহুত পাহাৰখনৰ ওচৰতে গাতে লাগি থাকে ন সেইকাৰণে বহুত এইখনৰ কি স্পাইডাৰমেন নহয় এইখন এই মানে মানুহবিলাক বহে ছায়াত এই চুচ খাব আহিলে সেনেকুৱা মানে ৰ'দ দিয়ে না সেইকাৰণে বহে ইয়াতে বহি পেলাই ধুনীয়াকৈ চলি যায় আৰু মাত্ৰ অলপ লেতেৰা কৰে মানুহবিলাক বটল চটল পেলাই চাফা কৰি ৰাখিব লাগে এইবিলাক কাৰণ এইবিলাক চাফা কৰি ৰখাটো আমাৰে দায়িত্ব আমাৰে জাগা আমাৰে স্থান আমি চাফা কৰি ৰাখিলে আমাৰে ভাল বাৰু বন্ধুসকল ইয়াৰ পিছত ক'ত ভ্লগ ভিডিঅ' বনাব পাৰোঁ নিশ্চয় ফেচবুকত আপডেট পঠাম চ' আজি ইমানতে শেষ কৰিম আৰু চাই থাকক শেষেই হ'ব আৰু এতিয়া এইটো হনুমান শিৱ মন্দিৰত তেতিয়াহ'লে বন্ধুসকল আমি যিখিনি পাৰোঁ দেখুৱালোঁ আমাৰ ফালৰ পৰা মোৰ ফালৰ পৰা বশিষ্ঠ মন্দিৰলৈ আহক বহুত ধুনীয়া জেগা বহুত সুন্দৰ বহুত ভাল জেগা ইয়াত ধুনীয়া বহুত টুৰিষ্ট প্লেচ ধুনীয়া বেষ্ট টুৰিষ্ট প্লেচ বুলি ক'ব পাৰি অসমৰ গতিকে আপোনালোক আহিলে আচলতে ইয়াৰ উন্নতি হ'ব আৰু টুৰিজিমটো অসমৰ টুৰিজিমটো উঠি যোৱাত সহায় হ'ব আৰু ধুনীয়া নিজৰ আছে পিকনিক খাবৰ কাৰণে বেষ্ট ধুনীয়া ভোজ খোৱাৰ কাৰণে জেগা আছে আহক আমাৰ মঙলদৈখিনি আহক চিপাজা মঙলদৈখিনি আহক ইয়াতে গোটেই অসমৰে আহক তাত কৈছোঁ আৰু আমাৰ তাৰে ভাষা কৈছোঁ যিহেতু গতিকে আহক আৰু কওঁ কিবা কেনেকুৱা লাগিছে ইয়াতে আহি ভালে লাগিলে আজি প্ৰায় ইয়াতে থাকোঁ আছোঁ মাছুচ ভাই কৈ দিয়ে কিবা এটা চাব লগা সি লাজ কৰে বাৰু কথা নাই আৰু তই কওঁ কিবা এটা তোক ইয়াৰ আগৰ ভিডিঅ'টো তই আছিলি ইয়াত আহিব ধুনীয়া প্লেচ চাব লগা বহুত জেগা আছে এনেকুৱা ধুনীয়া পবিত্ৰ ঠাই পিকনিকৰ কাৰণে পিকনিকৰ ছিজনত মানুহ একদম ভৰ্তি বুলি ক'ব লাগিব গতিকে আহিব ধুনীয়া জেগা আৰু চেনেলটো ছাবস্ক্ৰাইবটো কৰিবই আপোনালোকে কৰিব মই জানো আৰু ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যিমান পাৰে যাতে মানুহে চাওক আৰু মন্দিৰৰ বিষয়ে জানক অলপ আহক ইয়াতে ভাল জেগা তো আজিলৈ নমস্কাৰ ইহঁতে সামৰণি মাৰিছোঁ নতুন ভিডিঅ' এটা ভালদৰে লগ পাম নমস্কাৰ আৰু এটা কথা ইয়াতে আহিলে আকৌ আমাক মাত নিদিয়াকৈ নাজি আৰু মাত দি থৈ যাবি হ'ল বাই